নীট এক্সাম শেষ হ'ল, কিন্তু তোমাৰ মগজুৰ ভিতৰত যিটো ধুমুহা চলি আছে সেইটো চাগে আগতকৈ বেছি হৈছে, যদিহে তুমি মাৰ্কছ লৈ চিন্তিত। মই অলপতে শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহি থাকোঁতে ভাবিছিলোঁ, পাহাৰৰ সেই মেঘবোৰে যেনেকৈ ৰাস্তাটো ঢাকি ৰাখে, ঠিক তেনেকৈয়ে চাগে আজি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো স্পেকুলেশ্যনৰ মেঘে চাগে ঢাকি ৰাখিছে। মই ইয়াক কওঁ টাইগাৰ চিণ্ড্ৰম। আমাৰ মগজুৰ এটা অংশ, যাক আমি এমিগডেলা বুলি কওঁ, সেইটোৱে এতিয়াও ভাবি আছে যে তোমাৰ সন্মুখত চাগে বাঘটো থিয় হৈ আছে। যোৱা 2 বছৰৰ লগতে নীটৰ সেই বাঘ, নীট এক্সামটো শেষ হৈ গ'ল, কিন্তু সেই বাঘটো এতিয়াও এটা ঘোষ্ট টাইগাৰ হৈ পৰিছে, যাৰ কাম হৈছে স্পেকুলেশ্যন। আজি তোমাৰ মোবাইল ফোনটো খুলিলেই চাগে হাজাৰটা এক্সপ্লেনেশ্যন, হাজাৰ হাজাৰ ইউটিউবাৰে চিঞৰি আছে। কাট অফছ, গভৰ্ণমেণ্ট মেডিকেল কলেজ, GMC, প্ৰাইভেট মেডিকেল কলেজ, MBBS ইন এব্ৰড, ৰুছিয়া, জৰ্জিয়া, কাজাখাস্তান। এইটোৱেই হৈছে স্পেকুলেশ্যনৰ প্লাট। ই কিয় বাৰু বিপদজনক? এই ভিডিঅ'বোৰে তোমাৰ মগজুটো পেনিক মোডত ৰাখে। তুমি এটা এক্সটাৰ্নেল চলিউশ্যন বিচাৰিছা যাতে তোমাৰ ভিতৰৰ এংজাইটিটো শান্ত হয়, কিন্তু সেয়া হৈছে জানো? এজন চিভিল ইঞ্জিনিয়াৰ হিচাপে মই 32 বছৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ। মই এটা কথা ক'ব পাৰোঁ, যদি তোমাৰ ফাউণ্ডেশ্যনটোত ফাট মেলে, তেতিয়া দামী ৱালপেপাৰ লগাই সেইটো কেতিয়াও ঠিক কৰিব নোৱাৰে। তাৰ কাৰণে আপোনাৰ ফাউণ্ডেশ্যন ঠিক হ'বই লাগিব, আৰু তোমাৰ ফাউণ্ডেশ্যন হ'ল তোমাৰ মানসিক সুস্থিৰতা, মানে মেণ্টেল ষ্টেবিলিটি। পৰীক্ষাৰ ভয় বা ভৱিষ্যতৰ চিন্তাই যেতিয়া তোমাক অহৰহ খুলি খুলি খায়, তেতিয়া মগজুটো অট'মেটিকেলি টাইগাৰ চিণ্ড্ৰমত গুচি যায়, বা এটা অদৃশ্য বাঘে বন্দী কৰি পেলোৱা যেন লাগে। তেতিয়া আৰু এজন ষ্টুডেণ্টৰ, এজন ছাত্ৰৰ বা শিক্ষাৰ্থীৰ যুক্তি শক্তি হেৰাই পেলায়, আৰু কেৱল এক অজানা আতংকই গোটেই মানুহটোক আৱৰি ধৰে। কিন্তু যদি আমি বৰ্তমান মুহূৰ্তত, মানে প্ৰেজেণ্ট মমেণ্টত থকা যায়, তেতিয়া কোনো বাঘেই তাত টিকি থাকিব নোৱাৰে। আৰু তাৰ কাৰণে আমি 5, 4, 3, 2 and 1 পদ্ধতিৰে আমি এতিয়া একেলগেই এই টাইগাৰ চিণ্ড্ৰমৰ পৰা আমি নিজকে মুক্তি কৰিম। আহক এই এক্সাৰচাইজটো পদ্ধতিটো এতিয়া একেলগেই কৰিম। Keep your focus on the process, for every small step you take today builds the foundation of your future success. এতিয়া দীঘলকৈ দুবাৰ উশাহ লোৱা। এতিয়া আমি এক্সাৰচাইজটো, এই পদ্ধতিটো একেলগেই কৰিম। 5, তোমাৰ চৌপাশে দেখা 5বিধ বস্তু নিৰীক্ষণ কৰা। চকু ফুৰাই চোৱা, হয়তো পঢ়া টেবুলখন, হাতৰ কলমটো, বা ওচৰত লাইটটো, বা পানী বটলটো, বা খিৰিকীৰে দেখা গছ এজোপা। এইবোৰ কেনেকুৱা দেখা গৈছে ভালদৰে লক্ষ্য কৰা। 4, তুমি স্পৰ্শ কৰিব পৰা 4বিধ বস্তু অনুভৱ কৰা। তুমি পিন্ধি থকা টি-শ্বাৰ্টটো, টেবুলৰ মিহি পিঠিখন, বা মাটিত লাগি থকা ভৰি দুখন, বা ওচৰতে থকা আন কিবা এটা বস্তু। 3, তুমি শুনিবলৈ পোৱা 3টা শব্দ মনোযোগ দি শুনা। হয়তো ফেনৰ শব্দ, দূৰৈৰ পৰা অহা চৰাইৰ মাত, বা তোমাৰ নিজৰ উশাহ নিশাহৰ শব্দ। 2, তুমি গভীৰভাৱে এবাৰ উশাহ লোৱা। তুমি গোন্ধ পোৱা 2বিধ বস্তু চিনাক্ত কৰা, হয়তো কিতাপৰ পৃষ্ঠাৰ গোন্ধ বা চাবোনৰ সুগন্ধি। 1, এবিধ বস্তুৰ সোৱাদ ল'বলৈ চেষ্টা কৰা, তেনেকুৱা এঢোক পানীৰ সোৱাদ, বা জিভাখন দাঁতত লগাই দিলে তাৰ কেনেকুৱা অনুভৱ। প্ৰথমবাৰত এয়া অতি সহজ যেন লাগিব পাৰে, কিন্তু বৈজ্ঞানিকভাৱে তুমি এইমাত্ৰ তোমাৰ মগজুটোক
ৰিৱেৰ কৰিলা। তোমাৰ মগজুৰ ভয়ৰ অংশটো মানে এমিগডালাৰ পৰা আঁতৰি আহি যুক্তিপূৰ্ণ অংশটোলৈ যেনেকুৱা প্ৰিফ্ৰণ্টেল কৰ্টেক্সলৈ তুমি ঘূৰি আহিলা। ই কেৱল তোমাক শান্ত কৰাই নহয়, তোমাৰ মগজুৰ ফাউণ্ডেশ্যনটো ই মজবুত কৰিলে। ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীসকলে মোৰ এটা অনুৰোধ, এই ভিডিঅ'টো এই এক্সাৰচাইজটো অকল এবাৰ কৰিলেই নহয়, এতিয়া পাহৰি যাব পাৰে। সেয়ে মোৰ অনুৰোধ যে ভিডিঅ'টো ছেভ কৰি লওক, যাতে আকৌ বাৰে বাৰে কৰি থাকিব পাৰে। যেতিয়াই এই অদৃশ্য বাঘটোৱে তোমাক নিশা আমনি কৰিব, এই অডিঅ'টো আকৌ এবাৰ চোৱা আৰু লগতে পদ্ধতিটো কৰা। মনত ৰাখিবা, তুমি তোমাৰ চিন্তাৰ দাস নহয়, তুমি হ'ল তোমাৰ মগজুৰ মালিক। আৰু অভিভাৱকসকলক মোৰ এটা অনুৰোধ, সন্তানৰ সফল কেৰিয়াৰৰ বাবে এক শক্তিশালী মানসিক ফাউণ্ডেশ্যনৰ খুবেই প্ৰয়োজন। আহক আমি একেলগে তেওঁলোকৰ মগজুকো ৰিৱেৰ কৰোঁ। আহক আমি সকলোৱে মিলি আমাৰ ৰিৱেৰ মুভমেণ্ট মিছনৰ এটা অংশ হওঁ। অধিক জানিবলৈ আমাৰ ৱেবছাইট www.alamveer.com ভিজিট কৰক বা গুৱাহাটীত থকা আমাৰ ইয়াকুত ৱেলবিং চেণ্টাৰ ভিজিট কৰক। নিউৰো মাষ্টাৰ আছা, আমাৰ সংকল্প আপোনাৰ সফলতা।